Hello friends, TasteKart channel to আপোনালোকক আদৰণি জনাইছো। আজি আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো ষ্টিলৰ গিলাছত বনোৱা কেকৰ ৰেচিপি এটা। একেবাৰে সিম্পল কৈ বনাইছো আৰু আপোনালোকে কুকাৰ বা কেৰাহী যিকোনোতে বনাব পাৰিব। গতিকে ভিডিওটো শেষলৈকে চাই থাকক। ইয়াৰ কাৰণে চেনি আধা কাপ লৈছো। ইয়াতে আপোনালোকে গুড় ল'ব পাৰে। এইখিনিৰ পৰা এতিয়া গুড়ি বনাই লম। আৰু কণী লৈছো এটা। কণী দুটা বা তিনিটা ব্যৱহাৰ কৰিব পাৰে, কিন্তু এটা কণীৰেও হৈ যায়। মিজাৰিং কাপেৰে 4 ভাগৰ 1 ভাগ লৈছো ৰিফাইন তেল। ইয়াতে আপোনালোকে বাটাৰ গলাই ল'ব পাৰে নাইবা ঘিও ল'ব পাৰে। গোটেইখিনি ভালদৰে মিহলি কৰি লম। আপোনালোকে যদি এইটো চাহ খোৱা কাপেৰে জুখে তেতিয়া হলে গোটেইখিনি বস্তু এটা কাপেৰে জুখিব। এতিয়া গুড়ি কৰি ৰখা চেনিখিনি দি দিলো। এইখিনি ভালদৰে মিহলি কৰি লম। প্ৰায় 2-3 মিনিট মানৰ কাৰণে এনেদৰে মিহলি কৰি থাকিব, কিন্তু এটা দিশতে ঘূৰাই থাকিব। বেলেগ বেলেগ দিশত ঘূৰালে ইয়াতে বাবুলছ আহি যায় আৰু কেকটো তেতিয়া ভাল নহয়, বহুত ফুটাৰ নিচিনা হয়। এতিয়া ইয়াতে ময়দা লৈছো 3 ভাগৰ 2 ভাগ মিজাৰিং কাপেৰে। অকমান নিমখ লৈছো, লগতে বেকিং সোডাও 4 ভাগৰ 1 ভাগ সৰু চামুচেৰে আৰু আধা চামুচ লৈছো বেকিং পাউডাৰ। এইখিনি এতিয়া চালি লম। আপোনালোকে যদি 1 কাপ ময়দা ল'ব বিচাৰে তেতিয়া হলে চেনি আধা কাপতকৈ অলপ বেছিকৈ ল'ব। গোটেইখিনি হৈ গ'ল চালা। এতিয়া এইখিনি পুনৰ মিহলি কৰি লম। এই মিশ্ৰণখিনি লাহে লাহে মিহলি কৰিব আৰু এটা দিশতে ঘূৰাব, নহলে কেকটো ইমান ভাল নহয়। এতিয়া ইয়াতে পানী লৈ লৈছো অলপ অলপকৈ। ইয়াৰ পৰা ডাঠ মিশ্ৰণ এটা বনাই লম। পানীৰ সলনি আপোনালোকে ইয়াতে গাখীৰো ল'ব পাৰে। একেবাৰে সহজ পদ্ধতিত বনাই দেখুৱাইছো যাতে সকলোৱে বনাব পাৰে। আৰু একেবাৰে কম সামগ্ৰী ব্যৱহাৰ কৰিছো যাতে আপোনালোকে ঘৰত থকা বস্তুখিনিৰে যেতিয়া মন বনাব পাৰে। আৰু কেক টিন নহলেও আপোনালোকে গ্লাছ বা চাফা কাপ বা ষ্টিলৰ বাটিটো বনাব পাৰিব এইটো। আৰু মিশ্ৰণখিনি দেখুৱাইছো ইমানখিনি ডাঠ হ'ব লাগিব, ইয়াতকৈ পাতল বা ডাঠ হ'ব নালাগে। দেখুৱা ধৰণে ৰাখিব। এতিয়া সসপেন এটাত ষ্টেণ্ড এডাল ৰাখি দিছো আৰু এইটো 5 মিনিট মান মিডিয়াম ফ্লেমত গৰম হ'বৰ কাৰণে ৰাখি দিম। আৰু ইয়াতে ষ্টিলৰ গ্লাছ লৈছো পানী খোৱা ডাঙৰ সাইজৰ। তেল লৈ লৈছো আৰু এইখিনি এতিয়া খহি লম গ্লাছটোৰ চাৰিওফালে ওপৰলৈ লৈ ল'ব। ইয়াতে ৰিফাইন তেল বাটাৰ ঘি যিকোনো ল'ব পাৰে, কিন্তু মিঠাতেল ব্যৱহাৰ নকৰিব, নহলে কেকটোত গোন্ধ আহি যায় তেলৰ। গোটেইকেইটাতে খহি ললো তেলখিনি। এতিয়া মিশ্ৰণখিনি এবাৰ মিহলি কৰি ললো আৰু গোটেইকেইটা গ্লাছতে সমান সমানকৈ বাকি ল'ব। আপোনালোকে যদি আইডিয়া কৰিব নোৱাৰে তেতিয়া হলে জুখি ল'ব কাপ এটাৰ সহায়ত। মই একেবাৰতে ঢালি লোৱাৰ বাবে শেষৰ গ্লাছটোত অকমান কম হৈ গ'ল, কিন্তু আপোনালোকে গোটেইকেইটা গ্লাছতে সমানকৈ দিব আৰু শেষত এনেকৈ ঠেকেচি দিব যাতে এয়াৰ বাবুল থাকিলে ওলাই যায়। আৰু ইপিনে এইটো গৰম হ'ব দিছিলো সসপেনটো, ঢাকনিখন গুচাই লৈছো। এতিয়া সাৱধানেৰে গ্লাছ কেইটা ৰাখি দিছো ষ্টেণ্ডডালৰ ওপৰত। ষ্টেণ্ডডালৰ ওপৰত এখন কাঁহীও ৰাখিব পাৰে ষ্টিলৰ, তাৰ ওপৰত গ্লাছ কেইটা ৰাখি দিব পাৰে। এইটো 30 পৰা 35 মিনিট মান সময় লো ফ্লেমত ৰাখি দিম ঢাকন মাৰি। মাজতে ঢাকনিখন গুচাই নাচাব। আপোনালোকে যদি কুকাৰত বনাই তেতিয়া হলে এনেদৰে চাব নোৱাৰিব, কিন্তু মিনিমাম 15 মিনিট মানৰ পিছতহে আপোনালোকে এবাৰ ঢাকনিখন গুচাই চাব। এয়া 35 মিনিট পিছত দেখুৱাইছো। কেক কেইটা হৈ যোৱা যেন লাগিছে, কিন্তু হলা এডাল ভৰাই চাই ল'ব বিন্ধাই এনেদৰে। যদি কেকৰ মিশ্ৰণ লাগি নাহে তেতিয়া হলে কেক কেইটা হৈ গৈছে, কাৰণ কেতিয়াবা ফুলি উঠিলেও ভিতৰত কেঁচা থাকিব পাৰে। এতিয়া উলিয়াই এইটো বাহিৰত ৰাখি দিম আৰু সম্পূৰ্ণ ঠাণ্ডা হ'বলৈ দিব। তাৰ আগতে নুলিয়াব। ঠাণ্ডা হলে গিলাছৰ পৰা এনেদৰে অকমান সাইডবিলাক এৰ খাই যায় আৰু উলিয়াবৰ কাৰণে সুবিধা হয়। গৰম থাকোতে যদি আপোনালোকে এৰুৱাবলৈ চেষ্টা কৰে তেতিয়া হলে ভাঙি যায়। ছুৰী এখনৰ সহায়ত সাইডবিলাক এনেদৰে এৰুৱাই ল'ব আঠা লাগি থাকিলে। তাৰ পিছত হাতত অকমান ঠেকেচি দিব। এয়া দেখিছেনে ছুৰীখন তলিত লাগি গৈছে কাৰণে অকমান ভাঙি গ'ল, সেইকাৰণে সাৱধানেৰে গুচাব। এটা কণী দিছো যদিও কেকটো বহুতেই বেছি কোমল হৈছে, দেখি ধৰিব পাৰিছেই চাগে। এনেদৰে আপোনালোকেও চাহৰ লগত খাবৰ কাৰণে কেক আপোনালোকে ষ্টিলৰ গ্লাছতে বনাব পাৰিব আৰু স্কুলত টিফিনৰ কাৰণে ল'ৰা ছোৱালীক দিব পাৰিব। আৰু এনেদৰে ঘূৰণীয়াকৈ দিলে সিহঁতে দেখিবলৈও ভাল পায়, লগতে খায়ো ভাল পাব এনেদৰে বনালে। ৰেচিপিটো যদি চাই ভাল পাইছে লাইক কৰাৰ লগতে শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলটোত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি দিব। লগত থকা বেল আইকনটোতো ক্লিক কৰিব যাতে ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছো।